हेलो एवरीवन मोर चेनेलर द्वितीयটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আজিকালি আপোনালোকক দেখাত কি বৌ মই আহিছোঁ বজাৰলৈ আহিছোঁ বেগ চেগ লৈ আহিছোঁ দুজনী চাই থাকিব আপোনালোকে আমি এটা কিহত যাম কি কৰিম কিয় যাম বৌ দিয়া গাড়ী যাম আমি এতিয়া আমি চিপাহাট সত্ৰলৈ আহি আছোঁ এখন আমি কেনেকৈ দেখাম দিয়া তিতাবৰৰ শিৱসাগৰ আমাৰ জেঠাই ঘৰত এয়া দেখিছে নতুনকৈ এখন তোৰণ বনাই আছে সেই তোৰণখনৰ মাজেদি আহিছোঁ আমিতো অকণমান ৰাস্তা আগলৈ যাওঁগৈ আমি গাড়ী এইখিনিত গাড়ী ৰখিবলৈ অকণমান দিগদাৰ হয় সেই জেগাডোখৰ কি বুলি কয় দেখোন শিৱসাগৰতো আমি এতিয়া বৰতল বুলি কয় জেগাডোখৰ নাম বৰতললৈ যাওঁ অকণমান ৰখি যাওঁ আমি টেম্পুত যাম তিতাবৰ তিনিআলিলৈ যাম চাই থাকিব আপোনালোকে প্ৰত্যেকটো ভিডিঅ' যদি ভাল লাগিছে মোৰ চেনেলটো অকণমান আগবঢ়াই দিব আৰু দেখিবলগীয়া বহুতখিনি ভিডিঅ' আছে চব দি থাকিম আৰু আমি দিয়া ভিডিঅ' আছে আমি এতিয়া গৈ আছোঁ ট্ৰেইন আমি ট্ৰেইনত সোমালোহি দুজনী আহি আছোঁ বস্তুবোৰ চাই লওঁ এইফালে চাওঁগৈ ছোৱালীৰ বস্তু কিবা কিবি লাগে ন যিকোনো চাই লৈছোঁ আৰু কাপোৰ চাইছে ওপৰটো ললোঁ কিবা কিবি এতিয়া আহি আছোঁ বজাৰৰ মাজে মাজে ভিৰটো নেদেখিলেচোন তাতে আমি ভাবিছোঁ কি হৈছে আজি কি হৈছে পাহৰি গ'লোঁ যে এইচএছ পৰীক্ষা আছিলে আজি এইচএছ কি আছিলে বাৰু আজি ইংলিছ আছিলে আজিহে গম পাইছোঁ এইচএছ পাহৰিয়ে থকা হ'ল আজিকালি আৰু